স্বীকৃতি হোম কিচেনত মই স্বীকৃতি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ৰেড চিলি আৰু কাশ্মীৰ মিৰ্চ নিদিয়াকৈ ব্ৰইলাৰ মাংসৰ ৰং কেনেকৈ ধুনীয়া কৰিব পাৰি। আপোনালোকে যদি এই ৰেচিপিটো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব মোক কেনেকুৱা পালে। নতুন নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক আজি এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমে আমি মাংসকণ ভালদৰে ধুই তাত জিৰা 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, খুন্দি লোৱা আদা নহৰু 1 চামুচ, ৰিফাইন তেল 1 চামুচ, আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি গোটেই মাংসখিনি ভালদৰে সানি লৈ 10 মিনিট সময়ৰ বাবে থৈ দিম। তাৰপিছত আমাক লাগিব 3টা মিডিয়াম চাইজৰ পিঁয়াজ, কেইখিলামান নৰসিংহৰ পাত, 2টা ডাঙৰ আলু, এটুকুৰা আদা, 2টা বিলাহী মিডিয়াম চাইজৰ, 10 ফুটামান নহৰু আৰু 2টা কেঁচা জলকীয়া। পিঁয়াজ 3টা আমি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আলু 2টা আমি ডাঙৰ ডাঙৰকৈ এনেদৰে কাটি লৈছোঁ। বিলাহী 2টা আমি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আদা নহৰু কেইটুকুৰাও এনেদৰে খুন্দি লৈছোঁ। এতিয়া আমি এখন কেৰাহীত তেল গৰম কৰি তাত চেনি 1 চামুচ দি চেনিখিনি আমি ৰঙচুৱা হোৱালৈকে গলাই ল'ব লাগিব। এয়া দেখিছে চেনিখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া তাত আমি কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনিও আমি সম্পূৰ্ণ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। তাৰ কাৰণে আমাক অলপমান সময়ো লাগিব। আৰু পিঁয়াজখিনি ভাজোঁতে আমি চিমত দি নহয় আমি হাই ফ্লেমত দি ভাজিব লাগিব। এতিয়া ভাজি থকা পিঁয়াজখিনিত আমি কাটি থোৱা কেঁচা জলকীয়া 2টা দি দিম। এনেদৰে জলকীয়া 2টা দিলে আমাৰ মাংসকণ খাবলৈও সোৱাদ হয়। এয়া দেখিছে আমাৰ পিঁয়াজকণো ধুনীয়াকৈ ৰঙচুৱা হৈ উঠিছে। এতিয়া ইয়াত আমি খুন্দি লোৱা আদা নহৰু কণ দি দিছোঁ। দি মেলি এতিয়া আমি হেতাৰে ভালদৰে অকণমান 1 মিনিট সময়মান ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াত এতিয়া আমি কাটি থোৱা বিলাহীকণ দি পেলাই অকণমান সময় ভাজি ল'ব লাগিব। আমাৰ বিলাহীকণো অকণ ভাজ খাই গৈছে। এতিয়া আমি ইয়াত হালধি 1 চামুচ দি মেলি আমি ভালদৰে লৰাই ল'ম। হালধিকণ দি মেলি ভজা পিছত আমি ইয়াত অকণমান পানী অকণ দি আৰু অকণ ভালকৈ সিজিবলৈ দিম। এয়া দেখিছে পানী কিমানকণ দিছোঁ। এনেদৰে পানীকণ দি মেলি ভাজিলে আমাৰ গোটেই বস্তুখিনি ধুনীয়াকৈ আমাৰ ভাঙো খাব। এতিয়া ইয়াত আমি নৰসিংহ পাত কেইখিলামান দি দিছোঁ। দেখিছে আমি যিমানে ভাজিছোঁ ৰংটো সিমানে ধুনীয়াকৈ উঠি আহিছে। এতিয়া ইয়াত গৰম মছলা 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ দি ভালদৰে মিহলাই ল'ম। তাৰপাছত আমি পানী অকণ দি মছলা অকণ ভালদৰে ভাজ খোৱালৈকে আমি ভাজি ল'ম। দেখিছে মছলাকণ আমাৰ ভাজ খোৱা হৈ গৈছে। তেলটো ওপৰলৈ বিৰিঙি আহিছে। ইয়াত এতিয়া আমি মাংসখিনি দি মেলি 3 মিনিটমান সময় এনেদৰে আমি ভাজি ল'ম। এয়া আমাৰ 3 মিনিট সময় হৈ গৈছে। এতিয়া ইয়াত আমি কাটি থোৱা আলুখিনি দি সোৱাদ অনুযায়ী আমি ইয়াত নিমখ দি ভালদৰে হেতাৰে মিহলাই ল'ম। মাংসখিনি আমি এনেদৰে 5 মিনিটমান সময় ঢাকোন নিদিয়াকৈ এনেদৰে আমি ভাজি ল'ম। তাৰপাছত গৰম মছলা 1 চামুচ মাংসত দি হেতাৰে মিহলি নকৰাকৈ জুইটো চিমত দি 5 মিনিট সময়ৰ বাবে ঢাকোন দি ঢাকি দিছোঁ। 5 মিনিট সময় আমাৰ হৈ গৈছে। এয়া দেখিছে মাংসখিনিৰ ওপৰত মছলাখিনি কেনেকৈ আছে। এতিয়া আমি মাংসখিনি ভালদৰে হেতাৰে মিহলাই দিম। এনেকৈ যদি আমি ঢাকোনখন দিয়াৰ আগত মাংসখিনিৰ ওপৰত গৰম মছলা ছটিয়াই দিওঁ হেতাৰে নলৰোৱাকৈ, তেতিয়া আমাৰ মাংসখিনিৰ গোন্ধটো বৰ ধুনীয়া হৈ আহে। আকৌ তেনেদৰে 5 মিনিট সময়ৰ মূৰে মূৰে 3বাৰ মাংসখিনি ঢাকোন আঁতৰাই হেতাৰে ভালকৈ লৰাই আকৌ ঢাকোন দিব লাগে। এয়া মাংসকণো ধুনীয়াকৈ সিজি গৈছে। মাংসকণ আমি ধুনীয়াকৈ লৰাই ল'ব লাগিব। এতিয়া এটা সৰু বাতিত 1 বাতি পানী আমি মাংসখিনিত দি ভালদৰে লৰাই ল'ম, যাতে গোটেই মছলাখিনিৰ সৈতে পানীখিনি মিহলি হৈ মাংসকণ আমাৰ অকণমান মজলীয়া হয়।
এতিয়া আমি শেষত কচুৰি মেথি মাংসৰ ওপৰত ছটিয়াই দিম। ইয়াত দেখিছে মাংসখিনিৰ ৰং কেনেকৈ ধুনীয়া হৈ আহিছে। বনাই থোৱা পাছতো আমি যদি মাংসখিনি 5 মিনিটমান সময় যদি বেলেগ বাতিত নাকাঢ়ি কেৰাহীতে থৈ দিওঁ তেতিয়া মাংসখিনিৰ ৰংটো আৰু বেছি ধুনীয়া হৈ উঠিব। এয়া দেখিছে মই কোৱাৰ দৰেই মাংস কালাৰটো আৰু বেছি ধুনীয়া হৈ উঠি আহিছে। কেৰাহী থকাতকৈ এতিয়া আৰু মাংস কালাৰটো বেছি ডাৰ্ক হৈ আহিছে। আশা কৰিছোঁ আজি মোৰ এই ৰেচিপিটো চাই আপোনালোকে ভাল পালে। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাবলৈ নাপাহৰিব। ধন্যবাদ।